সকলোকে স্বাগতম জনাইছোঁ ৰিম্পি মটিভেশ্যন এণ্ড ফেক্ট চেনেলৰ অন্য এটা ভিডিঅ'লৈ। মোৰ আজিৰ এই ভিডিঅ'টো সেইসকল বান্ধৱীৰ কাৰণে আগবঢ়াইছোঁ যিসকলে নিজকে প্ৰেমত মজগুল হৈ থাকি নিজৰ কথা একেবাৰে পাহৰি গ'ল, সপোন দেখিবলৈ পাহৰি গ'ল আৰু ব্ৰেকআপ হোৱাৰ পিছত খোৱা বোৱা হোৱা সকলোবিলাক পাহৰি নিজকে ধ্বংস কৰাৰ ৰাস্তাত আগবাঢ়ি গৈ আছে। আৰু আপোনালোকৰ চাগে এনেকুৱা বন্ধু বান্ধৱী থাকিব পাৰে। প্লিজ 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 তেওঁলোককো এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, কিয়নো তেওঁলোকৰো সপোন দেখাৰ অধিকাৰ আছে, জীয়াই থকাৰ অধিকাৰ আছে। তই আজিও কানি কানি গোটেই দিনটো বৰবাদ কৰি দিলি ন? 24 ঘণ্টা 1440 মিনিট 86,400 ছেকেণ্ড একেবাৰে বৰবাদ কৰি দিলি ন? আৰে তই যাৰ কাৰণে কান্দি আছ, নিজৰ সময় বৰবাদ কৰি আছ, সেইটোতো গমেই নাপায়। তই কি খাইছ, কি বৈছ, কি পিন্ধিছ, তই কেনেকৈ আছ, সেইবোৰ কথা সি জানো মন কৰিছে? আচল কথা কি জান? সি তোক কোনো ইণ্টাৰেষ্টেই দিয়া নাছিল। ঐ বেঙী ছোৱালী, তই যে এনেকৈ ভাত পানী এৰি দি একেবাৰে ৰুহ ঘৰত সোমাই কান্দি আছ, এনেকৈ কৰিলে কি সি তোৰ ওচৰলৈ ঘূৰি আহিব? আচল কথা কি জান? এইবোৰ ঘূৰি অহা ৰঙা গোলাপ লৈ তোক আকৌ আই লাভ ইউ বুলি কোৱা এইবোৰ অকল চিনেমাতহে হয়, বাস্তৱ জগতত এইবোৰ নহয়। সি তোক এৰি যাবৰ সময়ত কি কৈছিল তই পাহৰিলি নেকি? তোক যে কৈছিল মই তোমাক বহুতেই ভাল পাওঁ, তোমাৰ গাত কোনো ভুল নাই, মই তোমাক অকণো অভিমান কৰা নাই, খালি মই তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰোঁ। সি তোক কিয় এৰি গ'ল সি জানো কিবা কাৰণ দিব পাৰিলে? আৰু তই নিজকে তাক পাহৰিব নোৱাৰা এটা কাৰণেই বনাই ল'লি। মই তাক বহুত ভাল পাইছিলোঁ, তাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ, তাৰ বাহিৰে মই আন কাকোকে ভাল পাব নোৱাৰোঁ, সি নহ'লে মই তাৰ স্মৃতিকে লৈ জীয়াই থাকিম। ঐ পাগলী ছোৱালী, তই শুন, ভাল পোৱা আৰু পাগল হোৱা দুয়োটা সম্পূৰ্ণ বেলেগ বস্তু। এই পাগলামিবোৰ নকৰিবি। ভাল তাকেই পাবি যিজনে তোৰ ভাল পোৱাক সন্মান দিয়ে, এনেকৈয়ে গোৰ মাৰি তোক অথাই সাগৰত এৰি থৈ নাযায়। এই বেগী হেবাঙী, তই তাৰ প্ৰেমত তোৰ মজগুল হৈ থাকোঁতে নিজৰ কথা, তোৰ মা দেউতাৰ কথা, তোৰ বাই ভনীৰ কথা এইবিলাকতো তই সকলোকে পাহৰি গৈছিলি। কিন্তু তই আজি ভাবচোন, তোৰ মা দেউতাই তোৰ এই কণ্ডিশ্যনটো দেখি কিমান দুখ পাইছে, তোৰ এই কণ্ডিশ্যনটো দেখি তোৰ মা দেউতাই অন্তৰত কিমান দুখ পাইছে। তই বাৰু অনুভৱ কৰিছনে? তেওঁলোকে সেই বাৰীৰ চুকৰ গছজোপাৰ তলত গৈ দুয়োটাই কিমান চকু পানীত টুকিছে, এইবোৰ তই জানো দেখা নাই? তই এবাৰলৈ অনুভৱ কৰচোন, তোৰ মা দেউতাই সেই টোকা চকু পানীৰ বেদনা কিমান হ'ব পাৰে। ঐ আজলি ছোৱালী, তই যদি সঁচাকৈ নিজক ভাল পাওঁ, নিজৰ কাৰণে কিবা এটা কৰিব বিচাৰ, নিজৰ মা দেউতাৰ কাৰণে যদি চিন্তা কৰ, তেন্তে হ'লে তই এই মুহূৰ্ততে ৰাইট নাও তই মুভ অন কৰ। 1 ছেকেণ্ডো এইবোৰ কথা ভাবি তই সময় বৰবাদ কৰাৰ কোনো প্ৰয়োজন নাই। দেখুৱাই দে এনেকুৱা কাম কৰি যে তই মা দেউতাৰ এজনী মৰমৰ ছোৱালী হয়। মই তোৰ বেদনাৰ কথা অনুভৱ কৰিব পাৰিছোঁ। সেই বেদনাত বুকুত বান্ধিয়ে তইতো ইমান কষ্ট পাইছ, কোনো কামতে তই মন বহাব পৰা নাই। কিন্তু এনেকৈ থাকিলে তোৰ জীৱনটো জানো আগবাঢ়ি যাব? এতিয়া কথা হ'ল, তোৰ হাতত দুটাই ৰাস্তা আছে। এটা হৈছে তই তাৰ স্মৃতিক বুকুতে সাৱটি নিজকে ধ্বংস কৰি দিবি, নে যাতে তোক দেখি সি হাঁহে, সেইজনী যে দেখিছ, সেইজনীক মই ভাল পাইছিলোঁ, কিন্তু তাই এনে গুণেই নাই যাৰ কাৰণে মই তাইক ভাল পাব পাৰোঁ, তাই মোৰ ভৰি আঙুলিৰো যোগ্য নহয়। এইবোৰ কথা কৈ বেলেগৰ আগত নিজকে হাঁহা ঠাট্টা কৰা, ইটিকিং কৰাটো বিচাৰ, নে নিজকে চম্ভালি কিবা এটা কৰি দেখুৱাৰ কথা ভাব? ঐ মোৰ মৰমৰ আজলি পাগলী বেঙীজনী, মোৰ কথা যদি শুন, তেন্তে হ'লে এটা কাম কৰ, তই কঁকালত টঙালি বান্ধ। যেনেকৈ কনকলতা ঝাঞ্চী দেশৰ পৰা ইংৰাজক খেদি পঠিয়াইছিল, ঠিক তেনেকৈ তই নিজৰ বেষ্ট অফ দ্য বেষ্ট দেখুৱাই দে আৰু আৰম্ভ কৰ তোৰ নতুন জীৱনৰ যাত্ৰা। এনেকৈ নিজক টাইম দে যাতে সকলো ক্ষেত্ৰতে তই এক্সপাৰ্ট, তোৰ নামেই যাতে সকলোতে উচ্চাৰিত হয় আৰু তোক যাতে সৰু সুৰা প্ৰব্লেমে কেতিয়াও তোৰ হেঙাৰ হ'ব নোৱাৰে। তই আকৌ সপোন দেখ, তই নিজৰ ষ্ট্ৰেংথ বঢ়া, নিজৰ ওপৰত আৰু নেদেখা ওজনৰ ওপৰত তই বিশ্বাস ৰাখি আকৌ কামত আগবাঢ়ি যা। দেখিবি এনেকৈ কৰি তই যেতিয়া এদিন ওপৰত উঠি যাবি, তোৰ নামেই সকলোৱে ল'ব আৰু সেইটো ৰেক্স প্ৰেমিকজন, ডিয়েৰ প্ৰেমিকজন তোক লগ কৰিবলৈ আহিব আৰু তাৰ প্ৰব্লেমৰ কথা ক'ব, যাৰ কাৰণে সি তোক এৰি দিছিল, আৰু তই তাক হাঁহি কবি যেন কুকুৰ তেন টাঙন। তোৰ নিজৰ প্ৰব্লেম তই নিজে ছল্ভ কৰ, মোৰ আৰু বহুত কৰিবলগীয়া কাম আছে,
সেইদিনা তই অন্তৰত ইমানেই সুখ পাবি বহুত পইচা দিও তই সেই সুখকণ কিনিব নোৱাৰিবি আৰু নিজকে তই অনুভৱ কৰিবি পৃথিৱীৰ সকলোতকৈ আটাইতকৈ সুখী ছোৱালীজনী বুলি। শেষত মোৰ মৰমৰ আজলি পাগলীজনী, এটা কথা মনত ৰাখিবি যে তই তাকতো সঁচাকৈয়ে ভাল পাইছিলি, সেইকাৰণে তই তাৰ স্মৃতিক পাহৰিব পৰা নাছিলি। বুকুৰ এচুকত আলফুলে তই সযতনে ৰাখিছিলি আৰু তাৰ কাৰণে তই আজি ইমানখিনি পালিহি। সেইকাৰণে তই তোৰ ল'ৰা ছোৱালীক প্ৰেমৰ মহত্ব কি, প্ৰেমৰ মূল্য কি বুজাবি আৰু কবি ময়ো এজন ল'ৰাক প্ৰকৃততে ভাল পাইছিলোঁ, কিন্তু তেওঁ মোৰ লগত যিখিনি কৰিলে তাৰ বাবে মই তেওঁক ক্ষমা কৰি দিলোঁ আৰু আজি মই যিখিনি পাইছোঁ এয়া চব তেওঁৰ কাৰণেই হৈছে। তেওঁৰ কাৰণে মই নিজকে ভালকৈ চিনি পালোঁ, নিজৰ কৰ্ম জীৱনত আগুৱাই যাব পাৰিলোঁ। ছ' ডেট থেংক ইউ ভেৰি মাছ মাই ডিয়াৰ এক্স ফৰ গিভ মি দ্য অপৰচুনিটি। আজি আপোনালোকলৈ আগবঢ়াই অনা অসমীয়া শব্দটো হৈছে আকিঞ্চন। আকিঞ্চন শব্দৰ অৰ্থ হৈছে দুখীয়া। আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জয় আই অসম।